নমস্কাৰ সকলোকে। আজি আমি জানিম যে আমাৰ গুগল মাই বিজনেছ যোনটো আমি GMB বুলিও কওঁ, তো এই GMB কৰাটো কিয় প্ৰয়োজন বা আমি ইম্পৰ্টেঞ্চ অফ গুগল মাই বিজনেছ যদি চাওঁ, এই গুগল মাই বিজনেছৰ ইম্পৰ্টেঞ্চনো কি আছে। ইয়াৰ আগতে আমি জানিব লাগিব গুগল মাই বিজনেছ হয় কি। গুগল মাই বিজনেছ হৈছে আমি যেনেকৈ আমাৰ মেপত আমাৰ এটা এড্ৰেছ থাকে, আমাৰ যোনটো ফিজিকেল এড্ৰেছটোৰ বাদেও আমাৰ গুগল মেপৰ যোনটো এড্ৰেছ আছে, যে আপোনাৰ সেই প্ৰতিষ্ঠানটো বা আপোনাৰ সেই ব্যৱসায় প্ৰতিষ্ঠানেই হওক বা আপোনাৰ যি ব্যৱসায় আছে, লোকেল বিজনেছেই হওক বা আপুনি বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত, তে আপোনাৰ একজেক্টলি ক'ত আছে, সেইখিনি আপোনাৰ কেনেধৰণৰ জেগাত আছে, মানে যোনটো এড্ৰেছটো পিনক'ডৰ এড্ৰেছটো আছে, সেই ফিজিকেল এড্ৰেছটো যদি এতিয়া আমি মেপত দিব লগা হয়, তেতিয়াহ'লে সেইটো আমি গুগল মাই বিজনেছৰ থ্ৰুদি কৰিব পাৰোঁ। তাতোতকৈ ডাঙৰ কথা, আৰু এই সকলোবোৰ কাম কিন্তু আপুনি ফ্ৰীতে কৰিব পাৰে। আৰু এই গুগল মাই বিজনেছ কৰাৰ নামত আজিৰ ডেটত বহুত ব্যৱসায়ৰ পৰা বিভিন্ন ধৰণৰ টকা লৈ পেলাই সেইখিনি কৰি দিম বুলি কৈ পেলাই কৰি দিয়ে। আৰু আপুনি যদি এই ট্ৰিক্সটো এবাৰ শিকি লয়, তেতিয়াহ'লে আপুনি নিজে ফ্ৰীতেতো কৰিব পাৰিলেই, আনৰ পৰা কৰিও তাৰ পৰা কিছু হ'লেও ইনকাম কৰিব পাৰিব। কিন্তু এইটো যোনটো ফ্ৰী টুল আছে, সেইটো বহুতেই নাজানে কেনেকৈ কৰিব লাগে। সেইটো কেনেকৈ কৰিব লাগে মই আই বুটামত দি থোৱা আছে, আপোনালোকে আই বুটামত গৈ পেলাই চাই ল'ব পাৰে। এতিয়া কথা হ'ল, আমি গুগল মাই বিজনেছটো দিওঁ যে সেই গুগল মাই বিজনেছটো আহে আমাৰ গুগল মেপত। আমাৰ মেপত যোনটো লোকেশ্যন থাকে, সেইটো যদি আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব জানো, তেতিয়াহ'লে আমাৰ গুগলে বহুখিনি বস্তু আমি ফ্ৰীতে আমাক কাষ্টমাৰ দিয়াৰ চান্স থাকে। এইখিনি যদি চাওঁ, লোকেল চাৰ্চ ৰেংকিং যোনটো হয়, ধৰি লওক আপুনি কিবা এটা বস্তু বিচাৰিছে, আপুনি কোনোবা এখন টাউনত গ'ল হয়তো বা নাজানে তাতে ক'ত কি আছে, তো নিয়েৰ বাই আমি চাৰ্চ কৰোঁ, হয়নে নহয়? যে পেট্ৰল পাম্প নিয়েৰ মি বুলি চালে আমি ওচৰতে ক'ত পেট্ৰল পাম্প আছে আমি সেইটোলৈ যাওঁগে। যে আমি ক্লথ ষ্ট'ৰ নিয়েৰ মি বুলি যেতিয়া মাৰা যায়, যে কাপোৰৰ ওচৰত ক'ত কাপোৰৰ দোকান আছে সেইখিনি যেতিয়া মাৰা হয়, তেতিয়া চাব আপোনাৰ এখন লিষ্ট দি দিয়া যায়। সেই লিষ্টখন একজেক্টলি কি হয়, সেই লিষ্টখন প্ৰথম যেতিয়া আপুনি দুটা তিনিটা থাকিব, তাতে চাব সেইটো গুগল মাই বিজনেছৰ থ্ৰুদি যিসকল গুগল মেপত তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰি থৈছে, ৰেজিষ্টাৰ্ড কৰি থৈছে, সেইখিনিক দেখুওৱা যায়। আৰু আমি তাতে কি চাওঁ, তাতে আমি ৰেংকিং চাওঁ, ৰিভিউজসমূহ চাওঁ, কাৰ ৰেটিং বেছি আছে, আমি সেইজনক কণ্টেক্ট কৰি পেলাই বা সেইটোত ডাইৰেকশ্যনটোত ক্লিক কৰি পেলাই আমি সেই দোকানখনলৈ যাওঁ, হয়নে নহয় বাৰু? আপুনিও নিশ্চয় তেনেকৈ গৈছে চাগে। গতিকে ইয়াতে আমাৰ ৰিভিউজখিনি বা ৰেংকিংখিনি বহুতেই গুৰুত্বপূৰ্ণ। আপোনাৰ আজিৰ যি কম্পিটিশ্যন যুগ, তাতে গুগল মাই বিজনেছত গৈ পেলাই গুগল যোনটো আমাৰ পেজ থাকে, যোনটো মেপ থাকে, সেই গুগল মেপতো বহুতে দি থ'ব। কিন্তু তাৰ ভিতৰত কোনখন দোকানলৈ যাব সেইটো নিৰ্ভৰ কৰিব কাৰ ৰেটিং বেছি। চ' ৰেটিংটো কেনেকৈ বঢ়াব লাগে সেইখিনিৰ বিষয়ে খুব সুন্দৰভাৱে চাই পেলাই আপুনি ৰেটিংসমূহ ল'ব পাৰে। কাষ্টমাৰ যিসকল আপোনাৰ তাত আহে, সেই কাষ্টমাৰসকলক আপুনি ৰিকুৱেষ্ট কৰিব পাৰে যে মোৰ গুগল মাই বিজনেছত এটা ৰেটিং দি দিব। যদি আপোনালোকে মোৰ প্ৰডাক্ট এণ্ড ছাৰ্ভিচটো ভাল পাইছে, তেতিয়াহ'লে খুব সুন্দৰভাৱে এটা 5 ষ্টাৰ ৰেটিং দি পেলাই আপুনি এইখিনি কৰিব পাৰে। তো সেইখিনি কৰিলে কি হ'ব, আপোনাৰ আল্টিমেটলি ৰিভিউজ বাঢ়িব আৰু ৰেটিঙো বাঢ়িব, যাৰ ফলত আপোনাৰ কাষ্টমাৰ ৱাক ইন পজিশ্যনটো বাঢ়িব, ৱাক থ্ৰু যোনটো আপোনাৰ দোকানৰ কাৰণে ফিজিকেল আপোনাৰ তাতে বেছি আহি চান্স থাকে। গুগল মাই বিজনেছ কৰিলে আমাৰ আৰু এটা অন্য এটা সুবিধা হয় কি, যে কাষ্টমাৰে আপোনাৰ দোকানখন, ফিজিকেল দোকান বা আপোনাৰ যোনটো ব্যৱসায় প্ৰতিষ্ঠান আছে, সেইটো বিচাৰি উলিওৱাত সহজ হয়। কাৰণ তাতে আমাৰ মেপখন আহি যায়, কোনফালে যাব লাগে, বৰ্তমান সেই কাষ্টমাৰজন ক'ত আছে, তেখেতৰ পৰা কিমান দূৰত আছে, কোনটো ৰাস্তাৰে যাব লাগে, ইত্যাদি ইত্যাদিসমূহ সকলো গোটেইসমূহ দেখুৱাই দিব আৰু আপোনাৰ দোকানত আহি তেখেতক লৈ আহিব। গতিকে দোকানলৈ আগবঢ়াই অনাৰ ক্ষেত্ৰত কাষ্টমাৰজনৰ যিহেতু পথটো দেখুৱাই আনে, গতিকে পথ প্ৰদৰ্শক হিচাপেও গুগল মাই বিজনেছে কাম কৰে। লগতে গুগল মাই বিজনেছত আপোনাৰ ব্যৱসায়ৰ নাম থাকিব পাৰে, এড্ৰেছ থাকিব পাৰে, পিনক'ড থাকিব পাৰে, আপোনাৰ ৱেবছাইট থাকিব পাৰে। সেই গোটেই বস্তুসমূহে আপোনাৰ এটা ভিজিবিলিটি বঢ়ায়। কাষ্টমাৰ ৰিভিউজসমূহৰ কথা কৈছে, যে কাষ্টমাৰ ৰিভিউজসমূহ খুব সুন্দৰভাৱে তাতে দিব পাৰে। তাতোতকৈ ডাঙৰ কথা, যেতিয়া আপুনি গোটেই সকলোবোৰ বস্তু কৰিব, তেতিয়া আপোনাৰ এইটো এটা সাংঘাতিক ধৰণৰ অনলাইন টুল হিচাপে আপোনাৰ বিনা পইচাতে এইটো এটা এডভাৰটাইজমেণ্টৰ কাম কৰি থাকিব, হয় নহয়? কাৰণ তাতে দেখিব যাৰ ৰেটিং ভাল আছে, সেইখিনি বস্তু ফাৰ্ষ্ট টপত আহিব, প্ৰথমে দেখাব। আৰু সেইখিনি আপুনি এটকাও খৰচ নকৰাকৈ গুগলৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ কাষ্টমাৰসমূহ পাব পাৰে, যাৰ কাৰণে আমাৰ গুগল মাই বিজনেছ থকাটো খুবেই প্ৰয়োজন। ইয়াৰ লগতে যদি চোৱা যায়, আমি আজিৰ ডেটত গুগল মাই বিজনেছ
কৰাটো বা বনোৱাটো প্ৰয়োজন কিহৰ কাৰণে সেইখিনি গমেই পাইছে, আৰু তাতে আমাৰ যোনটো আমি মোবাইল নম্বৰ দিম, সেই মোবাইল নম্বৰটো এক্টিভ মোবাইল নম্বৰ এটা যদি দিয়ে, সাংঘাতিক ধৰণে সি কাম কৰিব, য'ত নেকি বিভিন্ন কাষ্টমাৰসকলে, ক্লায়েণ্টসকলে, আপোনাৰ প্ৰস্পেক্টসকলে ডাইৰেক্টলি কল কৰি পেলাই কণ্টেক্ট কৰিব পাৰিব যে আপোনাৰ তাত অমুক আছেনে, এইটো আপোনাৰ তাত দিয়া হৈছে, আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত এইখিনি পোৱা যাবনে, যাৰ ফলত আপুনি সেই এজন কাষ্টমাৰৰ লগত ডিজিটেলি কানেক্ট হোৱাৰ সুবিধা পাব। সেইটো কাৰণে কৈছোঁ যে আমি গুগল মাই বিজনেছ থকাটো খুবেই প্ৰয়োজন। আৰু অন্য এটা কামৰ কাৰণে কৈছোঁ, কাৰণ গুগল মাই বিজনেছ যদি আপুনি কৰা নাই, তেতিয়াহ'লে আপোনাৰ ব্যৱসায়টো ডিজিটেলিও নিয়া নাই। আৰু ডিজিটেলি নিবৰ কাৰণে আপুনি গুগল মাই বিজনেছ কৰাটো খুবেই প্ৰয়োজনীয়। চ' থেংক ইউ সকলোকে, পুনৰ লগ পোৱাৰ আশাৰে, বা বাই।